বৰ এটা ভৰিখন দুখ পাইছে ন কোঠাত বহি বইলাৰটো 2 কেজি 700 এটা গোটা বইলাৰ আছে আৰু পইচা বাকি থকাটো হেৰি কটা বইলাৰ লৈ হলে গৈছে 100 টকা ইমান হেৰি 100 কেটকা গলে 0 টকা থাকে। হেল্ল' এভৰিৱান আসসালামু আলাইকুম নমস্কাৰ কি খবৰ সকলোৱে ভালে আৰু মোৰ বৰ্তমান ভালে মই নতুন এটা ভিডিঅ'ত সকলোকে স্বাগতম জনাইছো আশা কৰো ভিডিঅ'টো চাব শেষলৈকে আৰু শেষত সাবস্ক্ৰাইব কৰি দিব লাইক এটাও কৰি দিব আৰু আজি 9 জানুৱাৰী দিনাখন সকলোৱে মিলি পথাৰতে ভাত এসাঁজ খাম বুলি ভাবিলো মই নতুন বছৰ বুলি খোৱাই নাই যেহেতু খাম বুলি ক'লে সকলোৱে মোৰ লগতে খাই দিলো আৰু ইফালে খুৰীয়ে চাউল ভৰাই আছে ধুবৰ কাৰণে ইফালে জাজুকাৰ হ'লে ইফালে টিপাল তৰি দিলে এনেকৈ বহিবলৈ ইফালে মাহিৰা আমাৰ ইফালে মাইনী সকলোৱে বহি আছে এনেকৈ সকলোৱে জাজুকাৰ কৰিছে আৰু পিঁয়াজ কাটি আছে কুইটিয়ে আৰু নানিয়ে আমি আৰু বহি আছোঁ ওচৰতে মই কাম কৰিব নোৱাৰোঁ বেটাক লৈ সেইটো কাৰণে আৰু ইফালে চাহ খাব হ'লে লগত আছে ভজা পিঠা তিলৰ ভজা পিঠা গাখীৰ চাহ খাই দিলোঁ সকলোৱে আৰু এইফালে কথা পাতি আছে মোবাইল টিপি কিছে এয়া এইফালে আমি জলফাই খালোঁ মানে ওচৰতে গছ আছিলে নানিহঁতৰ ওচৰত থাকোঁতে আৰু নোখোৱাকৈ কেনেকৈ থাকোঁ সকলোৱে মিলিজুলি কাটি মেলি খালোঁ আৰু এইফালে ব্ৰইলাৰ মাংস লগতে জলফাই আৰু ভাল লাগিলে অকণমান দেখাইছোঁ আপোনালোকক বেছি দীঘল নাই কৰা ভিডিঅ'টো ইমান কৰিব নোৱাৰোঁ ভিডিঅ' বেটাক লৈ থাকিব লগা হয় যে এইফালে হাজবেণ্ডে ব্ৰইলাৰটো কাটি আছে এইফালে পথাৰৰ অকণমান দৃশ্য এয়া এইফালে ভাত পাতিছে আৰু দাইল পাতিছে এইফালে ডিম ফ্ৰাই কৰি আছে খুৰীয়ে এইফালে সকলোৱে কামত পূৰা ব্যস্ত ওচৰতে পুখুৰীটো আছে আৰু ভালেই হৈছে পানীৰ কাৰণে ভালো লাগিছে দেখিবলৈ এইফালে হাজবেণ্ডে ৰৈ আছে এই নানিয়ে কিবা ধুই আছে সকলোৱে পূৰা ব্যস্ত কাম কৰি পাৰ্টি বুলি ক'লে চবৰে ভালেই লাগে নতুন বছৰৰ পাৰ্টি এবাৰেই খোৱা হয় মইতো এবাৰেই খালোঁ আৰু এইফালে অকণমানজনীয়ে নাচিছে সকলোৱে মানে বহি চাই আছে তাইক মই ভিডিঅ' অকণ কৰি থলোঁ তাই নাচিছে গান বাজি আছে যে মই গানটো দিয়া নাই কপিৰাইট লাগিব বুলি তাই ধুনীয়াকৈ নাচিছে অঁ বাইজনীয়ে নাচিছে আকৌ অঁ আৰু এইফালে চাওঁতে ভাত ৰেডি হৈ গ'ল আৰু শেষ পৰ্ব আৰু এয়া মই মানে খাম মানে হাজবেণ্ডে খাই আছে খোৱা হ'লে মই খাম আৰু এয়া নেক্সট ডে দিনাখন এইফালে বান্দৰ চাওকচোন ইমানে আমনি আমাৰ ঘৰৰ ওচৰতে একেবাৰে মই বেটাক লৈ আছোঁ আৰু বান্দৰক চাব লাগে মানে তাক দেখালৈকে বান্দৰবোৰ দেখি মানে কিবা মানে ল'ৰা ছোৱালীৰ লগত লৈ আহিছে আৰু ভিডিঅ'টো ইয়াতে সামৰোঁ বুলি ভাবিছোঁ বেছি দীঘল নকৰোঁ শেষত সকলোৱে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো নতুন এটা ভিডিঅ' লৈ আকৌ আপোনালোকৰ মাজলৈ আহিম এতিয়ালৈ বাই বাই